নমস্কাৰ মোৰ নাম হ'ল বংকিম চন্দ্ৰ বৰ্মন আৰু আসলতে আমাৰ এইটো চেনেলত চাকৰিৰ বাতৰি দি থকা হয় কিন্তু যেহেতু বৰ্তমান ঘৰতে আমি সকলোৱে বন্ধ হৈ আছো গতিকে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আৰু আপোনালোকক আজি মই দেখুৱাবলৈ লৈছো এটি আচৰিত ভিডিঅ' এডিটিং ট্ৰিক বা টিপছ বুলি ক'ব পাৰে আৰু আজিৰ এইটো ভিডিঅ' যদি আপোনালোকে লাষ্টলৈকে চাই আপোনালোকেও মোবাইলৰ জৰিয়তে যাদু দেখুৱাব পাৰিব ধৰক মই বটলৰ পৰা পানী ঢালি আছো আৰু কিন্তু আপোনালোকে দেখা পাব যে পানীখিনি বটলৰ ভিতৰত সোমাই আছে ঠিক এনেকুৱাকৈ মই ইয়াত দেখাই আছো আৰু এইটো চাওক মই কাঠৰ টুকুৰাটো এইটো মাটিত পেলাই দি আছো আসলতে কিন্তু আপোনালোকে দেখা পাই আছে কি যে কাঠৰ টুকুৰাটো মাটিৰ পৰা মোৰ হাতলৈ উঠি আছে আৰু আপোনালোকে যদি এনে ধৰণৰ ভিডিঅ' চাব বিচাৰিছে তেনেহ'লে কমেণ্ট বক্সত এতিয়াই কমেণ্ট কৰক ইয়েছ বুলি বা হয় বুলি আৰু ভিডিঅ'টো যদিহে ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিয়ক যাতে ভৱিষ্যতেও এনে ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে বনোৱাত উৎসাহ পাব পাৰোঁ তেন্তে দেৰি নকৰি কি কাম কৰিব লাগিব গোটেইখিনি বস্তু এতিয়া মই আপোনালোকক দেখুৱাবলৈ বন্ধুসকল আপোনালোকে এই কামটো কৰিবলৈ এটা বস্তু কৰিব লাগিব সেইটো হ'ল আপুনি আপোনাৰ মোবাইলৰ যিটো প্লে ষ্ট'ৰ আছে সেইটো অপেন কৰিব অপেন কৰাৰ পিছত আপোনালোকে ইয়াতে কাইনমাষ্টাৰ বুলি লিখিব KINE কাইনমাষ্টাৰ কাৰণ এইটো যিটো এপ আছে এই এপটো আপোনালোকক দৰকাৰ হ'ব আৰু আপোনালোকে যদি এইটো কৰিবলৈ টান পাইছে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই এই এপটোৰ লিংক দি দিম আৰু এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব কাৰণ এই এপটোৰ পৰাহে আপোনালোকে সেই যাদুটো অৰ্থাৎ এডিটিংটো দেখুৱাবলৈ সক্ষম হ'ব আৰু সেইটো কৰিবলৈ হ'লে প্ৰথমতে আপুনি এটা কাম কৰিব লাগিব আপোনাৰ মোবাইলৰ কেমেৰাটো অপেন কৰি ল'ব অপেন কৰি লৈ আপুনি জাষ্ট এটা ভিডিঅ' বনাই ল'ব ভিডিঅ'টো কেনেকুৱাকৈ বনাই ল'ব এনেকুৱা আপুনি এনেকুৱাকৈ বনাই ল'ব ভিডিঅ'টো ঠিক আপুনি এনেকৈ বটলটো ধৰিব ধৰাৰ পিছত আপুনি এনেকৈ পানী ঢালি থাকিব হা পানীটো এনেকৈ ঢালিব ঢালাৰ পিছত যেতিয়া আপোনাৰ পানীটো ঢালা শেষ হৈ যাব ফাৰ্ষ্টৰ পৰা লাষ্ট তেতিয়া আপুনি ভিডিঅ'টো বন্ধ কৰিব বন্ধ কৰাৰ পিছত আপোনাৰ এটা কাম হ'ব আপুনি এই ভিডিঅ'টো এডিট কৰিব লাগিব আগতেও কৈছোঁ যে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এই এপটো নাইবা আপুনি এইটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা কেনেকৈ ডাউনলোড কৰি ল'ব লাগিব সেইটো দেখাইছোঁ ধৰক আপুনি ইউটিউবত এনেকৈ ভিডিঅ'টো চাই আছে হয় নাই ধৰক আপুনি এনেকুৱাকৈ ভিডিঅ'টো চাই আছে তো ভিডিঅ' যেতিয়া আপুনি চাই থাকিব কেনেকৈ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰিলে মই এইটো আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম তো এনেকুৱাকৈ আপুনি ভিডিঅ'টো চাই থাকিব যেতিয়া আপুনি এনেকুৱাকৈ ভিডিঅ'টো চাই থাকিব আপুনি মোবাইলটো নমস্কাৰ পোনপ্ৰথমতে দিবলৈ লৈছোঁ মোবাইলটো এনেকুৱা পঠালি হৈ থাকিলে কিন্তু আপুনি ডাউনলোড কৰিব নোৱাৰিব আপোনাৰ তাৰ কাৰণে ইয়াতে এইটো যিটো দেখাই আছে এনেকুৱা নাইবা মোবাইলটো এনেকুৱা থিয় কৰি ল'ব লাগিব লোৱাৰ পিছত এইটো যিটো চাওক অসম লকডাউন নামানিলে জেল কি বন্ধ ইয়াতে এটা ৰাইট সাইডত সোঁফালে এটা ত্ৰিভুজৰ ছবি আছে ইয়াতে টাচ কৰিব লাগিব টাচ কৰিলে ইয়াতে যিবিলাক ইয়াতে তলত দেখা পাব ইয়াতে ডেছক্ৰিপশ্যন লেখা থাকে ইয়াতে কাইনমাষ্টাৰ বুলি দেখা পাব আপোনালোকে তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰাৰ পিছত কি হ'ব আপুনি এপটো অপেন কৰি ল'ব লাগিব এইটো কাইনমাষ্টাৰ এইটো অপেন কৰি ল'ব অপেন কৰিলে এনেকুৱা দেখা পাব আৰু ইয়াত আহি আপোনালোকে যিটো ভিডিঅ' ৰেকৰ্ড কৰিলে সেইটো এডিট কৰিব লাগিব এতিয়া কেনেকৈ এডিট কৰিব লাগিব এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ কাৰণে এইটো যিটো জোক চিন ইয়াতে টাচ কৰিব টাচ কৰাৰ পিছত যদি এনেকুৱা আহে আপুনি যদিহে থিয় কৰিব বিচাৰিছে এইটো থিয়ত ক্লিক কৰিলে হ'ল 9:16 আৰু পথালি কৰিব বিচাৰিলে ইয়াতে 16:9 যেহেতু আমাৰ ভিডিঅ'টো থিয় গতিকে মই 9:16 অৰ্থাৎ মাজৰ এইটো এছপেক্ট ৰেচিঅ' ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা খোল খাব তাৰপিছত আপুনি ইয়াতে যিটো ৰঙা গল দেখা পাইছে তাৰ ওপৰত চাওক মিডিয়া বুলি লিখা আছে ইয়াত ক্লিক কৰিব লাগিব মিডিয়া তাৰপিছত ইয়াতে আপুনি ক্লিক কৰিব লাগিব কেমেৰাত যিটো আপুনি ৰেকৰ্ড কৰি থৈছে সেইটো আপুনি ইয়াতে চিলেক্ট কৰি ল'ব লাগিব চিলেক্ট কৰাৰ পিছত এইটো ৰাইট চিনটো টিক কৰি দিব তাৰপিছত ইয়াতে আপোনাৰ ভিডিঅ'টো আহিব আহাৰ পিছত যিখিনি পৰ্চন লাগে সেইখিনি আপুনি ইয়াতে টাচ কৰিব টাচ কৰি ইয়াতে কেচিৰ চিম্বলটো আছে ইয়াতে দেখা পাব ইয়াতে কাট কৰি ল'ব এইখিনি কাট কৰি লওঁ মই আগতে এই বাওঁফালৰখিনি এইখিনি নালাগে আৰু ৰাইট সাইড এইখিনি মোক নালাগিব হা ইয়াৰ পৰা তো এইখিনি মই ইয়াতে টিপি আকৌ কেচিৰ ছবিত গৈছোঁ যাই ইয়াতে ট্ৰিম ৰাইট অফ লেহাত ইয়াতে কৰি এইখিনি কাটি লৈছোঁ কাৰণ এইখিনি বস্তুহে মোক দৰকাৰ হ'ব এইখিনিহে ঠিক আছে এইখিনিৰ পিছত ইয়াতে চিলেক্ট কৰি ইয়াতে চাওক তলৰ ফালে আহিব স্পীড তাৰপিছত চাওক ইয়াতে ৰিভাৰ্ছ দেখা পাইছে ৰিভাৰ্ছত টাচ কৰিলে হ'ল আপোনাৰ ভিডিঅ'টো এনেকুৱা ৰিভাৰ্চিং দেখাব আৰু অলপ পিছত এইটো প্ৰচেছ হৈ যাব ৰিভাৰ্ছ কমপ্লিট আপোনাৰ হৈ গ'ল এতিয়া যদিহে আপুনি এইটো ভিডিঅ' প্লে কৰে চাব উল্টাকৈ দেখা পাব চাওক এইটো পানীটো বটলৰ ভিতৰত সোমাই আছে আৰু এনেকুৱাকৈ আপুনি ধুনীয়া ভিডিঅ' বনাব পাৰে ইণ্টাৰেষ্টিং ভিডিঅ' বনাব পাৰে ইচ্ছা কৰিলে আপুনি এইটো স্পীডত ক্লিক কৰি এইটো স্পীডটো যদিহে এনেকুৱা আধা কৰি দিয়ে চাব আৰু লাহে হ'ব ভিডিঅ'টো এইবাৰ চাওক এনেকুৱা স্পীডটো আপুনি শ্ল' কৰি দিব পাৰে চাওক লাহে পানীখিনি সোমাই আছে এনেকুৱাকৈ আপোনালোকে এডিট কৰি ল'ব পাৰে আৰু এইটো ভিডিঅ' আপোনালোকে যেতিয়া হ'ব তেতিয়া আপুনি
ইয়াতে চাওক এইটো যিটো চাইনিজ লিখা আছে ইয়াতে টাচ কৰিব টাচ কৰাৰ পিছত ইয়াতে যিটো ৰিজলিউশ্যনত লাগে HD নে ফুল HD লাগে লগাৰ পিছত এইটো এক্সপৰ্ট লিখা আছে যে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ ভিডিঅ'টো সেভ হৈ গ'ল গেলাৰীত তাৰপিছত আপোনালোকে এইটো ভিডিঅ' ইচ্ছা কৰিলে হোৱাটছএপত ষ্টেটাছ দিব পাৰে ইনষ্টাগ্ৰামত আপলোড কৰিব পাৰে আৰু ফ্ৰেণ্ড আৰু বন্ধুসকলৰ পৰা বা ল'ব পাৰে আৰু ফ্ৰেণ্ড আৰু বন্ধুসকলে আপোনাক যেতিয়া সুধিব আপুনি মোৰ এইটো ভিডিঅ' ইউটিউবৰ পৰা শ্বেয়াৰ কৰিব পাৰে ফেচবুক আৰু হোৱাটছএপত ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনে ধৰণৰ ভিডিঅ' ফটোগ্ৰাফীৰ লগত ভিডিঅ' বা বিভিন্ন ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবলৈ হ'লে আপুনি আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে ভাল লাগিছে বুলি এটা কমেণ্ট কৰি দিয়ক কাৰণ আপোনালোকৰ কমেণ্টবোৰে যথেষ্টখিনি গুৰুত্ব বহন কৰে আৰু হে গাইজ মাই নেম ইজ বংকিম এণ্ড আই উইল কেচ ইউ ইন দ্য নেক্সট ওৱান